আজি নেমচুৰ দৰং জিলাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিলে। এই সাধাৰণ সভাত দৰং জিলাৰ অন্তৰ্গত যিমানকেইখন আঞ্চলিক আছিলে এই আঞ্চলিকৰ যিবোৰ আঞ্চলিক কমিটি আছে আঞ্চলিক কমিটিৰ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ আৰু সমৰ্থন যোগে পূৰ্বৰ যিগৰাকী আমাৰ দৰং জিলাৰ সভাপতি আছিলে ছাবিনুৰ আলী তেখেতক পুনৰবাৰ দায়িত্ব অৰ্পণ কৰে দৰং নেমচুত আৰু সাধাৰণ সম্পাদক হিচাপে আবু ছাইদ আনচাৰী আৰু দিন ইছলামক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰি 31জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰি দিয়া হয়। আৰু আশা কৰিছোঁ বিগত বছৰখিনিত এই সমিতিখনে যেনেধৰণৰ ৰাইজৰ উত্তৰণৰ কাৰণে পিছপৰা সংখ্যালঘু সমাজৰ হিতৰ কাৰণে কাম কৰি আহিছে, অনাগত দিনতো এই সমিতিখনে পিছপৰা জনসাধাৰণৰ হিতাৰ্থে কাম কৰিব বুলি আমি আশাবাদী। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাসমূহক নেমচু কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়া, তাৰ লগতে সাধাৰণ সম্পাদক জিয়াউল হক ডাঙৰীয়া আৰু উপস্থিত মুখ্য সাংগঠনিক সম্পাদক ছাইদুল ইছলাম ডাঙৰীয়া প্ৰমুখে কৰি গিয়াছুদ্দিন আহমেদ ডাঙৰীয়া সহকাৰী সাংগঠনিক সম্পাদক সকলোকে মোক বিগত মই সভাপতি হিচাপে দৰং জিলা সমিতিত কাম কৰিছিলোঁ আৰু মোৰ কামৰ প্ৰতি আকৃষ্ট হৈ পুনৰবাৰ আঞ্চলিক সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে মোক পুনৰে সভাপতি হিচাপে আজি নিযুক্তি প্ৰদান কৰিলে আৰু সমূহ আঞ্চলিক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ নেমচুৰ মূল উদ্দেশ্য হ'ল শিক্ষা। পোনপ্ৰথম আমি শিক্ষাৰ ওপৰত মাত মাতিম আৰু ৰাইজৰ হকে দুখীয়াৰ হকে আমি মাত মাতি যাম। তাৰ লগতে আমি আঞ্চলিক সমিতিৰ লগত বহি তীৰ জোৱা মদ ভাং আদিৰ ওপৰত আমি মাত মাতি যাম। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলাৰ সমিতিৰ আজি যি সাধাৰণ সভা অনুষ্ঠিত হৈ গ'ল, মই আগতেও সাধাৰণ সম্পাদক হিচাপে আছিলোঁ, কাৰ্যকাল চলাই গৈছোঁ। তো পুনৰবাৰ মোক সাধাৰণ সম্পাদক হিচাপে আৰু দিন ইছলাম ডাঙৰীয়াক সাধাৰণ সম্পাদক যুটীয়া সম্পাদক হিচাপে প্ৰস্তাৱ কৰিছে বিভিন্ন আঞ্চলিক সমিতিয়ে। পোনপ্ৰথমে আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আগন্তুক দিনত যেনেকৈ কাম কৰি আহিছোঁ বৰ্তমানো কাম কৰি আছোঁ আৰু ভৱিষ্যতত আমি বহুত ডাঙৰ কাম কৰিম। আমি সমাজত সোমাই শিশু শ্ৰমিক আৰু আপোনাৰ বিভিন্ন শিক্ষামূলক সজাগতা সভা আৰু আমি বৰ্তমান আমাৰ দৰং জিলা সমিতিৰ ভিতৰত আপোনাৰ 34খন আঞ্চলিক সমিতি আছে। পুনৰ প্ৰথমত আছিল আমাৰ 10খন আঞ্চলিক সমিতি, তাৰপিছত বৰ্তমান 34খন আঞ্চলিক সমিতি হৈছে। আমি আশা কৰিছোঁ যে আমাৰ কাৰ্যকাল আগন্তুক দিনত আৰু যেতিয়া আমাৰ সাধাৰণ সভা বা অধিৱেশন হ'ব তাৰ আগতে যাতে আমি দৰং জিলাৰ চুকে কোণে আঞ্চলিক সমিতি আৰু শাখা সমিতি বনাই আৰু ৰাইজৰ মাজত আমি যাতে সোমাই যাব পাৰোঁ আৰু সংখ্যালঘু জনসাধাৰণ হৈ সংখ্যালঘু অধিকৃত অঞ্চলসমূহত সংখ্যালঘু ৰাইজৰ হকে যাতে আমি কাম কৰি যাব পাৰোঁ আৰু সংখ্যালঘু ৰাইজৰ যাতে আমি সহায় কৰিব পাৰোঁ আৰু শিক্ষাৰ দিশত যাতে আমি আগবাঢ়িব পাৰোঁ। আমাৰ মেইন লক্ষ্য আৰু উদ্দেশ্য হৈছে শিক্ষা, শান্তি আৰু প্ৰগতি। কাৰণ আমি সমাজে দুখীয়া দৰিদ্ৰ সংখ্যালঘু জনসাধাৰণক আমি সমাজত সোমাই শিক্ষাৰ ওপৰত মাত মাতিম বুলি আমি নেমচুৱে প্ৰতিশ্ৰুতি দিছোঁ দৰং জিলা সমিতিয়ে।